আপোনালোকে জানেনে আমাৰ পৃথিৱীত এনেকুৱা এখন মহাসাগৰ আছে যিখন মহাসাগৰত আমাৰ পৃথিৱীত থকা 50% পানী পোৱা যায় লগতে সেই মহাসাগৰখনে আমাৰ পৃথিৱীৰ 30% আগুৰি আছে আপোনালোকে ধৰিব পাৰিছেনে মই কোনখন মহাসাগৰৰ কথা কৈছো তেনে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ইউনিফেক্স আসামিছলৈ আৰু আজি আমি আমাৰ পৃথিৱীখনৰ বিষয়ে 10টা এনেকুৱা ইউনিফেক্সৰ বিষয়ে জানিম যেটো জনাৰ পাছত আপুনিও ক'ব বাহ আজি কিবা এটা নতুন শিকিলো আপোনালোকে জানেনে আমাৰ পৃথিৱীখনৰ বয়স কিমান আমাৰ পৃথিৱীখনৰ বয়স হৈছে 4.54 বিলিয়ন ইয়াৰ্স অৰ্থাৎ 454 কোটি বছৰ আৰু এই বয়সটো বৈজ্ঞানিকসকলে নিৰ্ধাৰণ কৰিছে এটা টেকনিকৰ জৰিয়তে যাক কোৱা হয় ৰেডিঅমেট্ৰিক ডেটিং টেকনিক ইয়াৰ জৰিয়তে যিকোনো মেটেৰিয়েল বা পাথৰৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি আৰু আজিলৈকে পোৱা আটাইতকৈ পুৰণি পাথৰটোৰ বয়স হৈছে 454 কোটি বছৰ সেয়েহে আমাৰ পৃথিৱীখনৰ বয়স 454 কোটি বছৰ বুলি ধৰা হয় বয়সৰ পাছত আহিছো ওজনলৈ আমাৰ পৃথিৱীখনৰ ওজন বাৰু কিমান কেতিয়াবা ভাবি চাইছেনে বৈজ্ঞানিকসকলে কিন্তু আমাৰ পৃথিৱীখনৰ ওজন বৰ্তমান নিৰ্ধাৰণ কৰিছে আমাৰ পৃথিৱীখনৰ ওজন হৈছে 5974,000,000,000 ওপৰত লিখি দিছো আপোনালোকে চাই লওক আপোনালোকে জানেনে আমাৰ পৃথিৱীখনৰ এভাৰেজ টেম্পাৰেচাৰ কিমান আমাৰ পৃথিৱীখনৰ এভাৰেজ টেম্পাৰেচাৰ হৈছে 15 ডিগ্ৰী সেলসিয়াছ আৰু আজিলৈকে সৰ্বোচ্চ 56.7 ডিগ্ৰী সেলসিয়াছ আপোনাৰ ৰেকৰ্ড কৰা হৈছে আৰু এটো ৰেকৰ্ড কৰা হৈছিল 1913 চনত আমেৰিকাৰ ডেথ ভেলিত আৰু সৰ্বনিম্ন ৰেকৰ্ড কৰা হৈছে -89.2 ডিগ্ৰী সেলসিয়াছ আৰু এটো ৰেকৰ্ড কৰা হৈছিল ভাস্তক ষ্টেচন ৰাছিয়াত আমি সকলোৱে জানো যে আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰে কিন্তু কিমান গতিবেগত ঘূৰে জানেনে আমাৰ পৃথিৱীখনে প্ৰতি সেকেণ্ডত 30 কিলোমিটাৰ গতিত সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু পৃথিৱীখনৰ লগত এই গতিত আমিও গতি কৰি আছো আমি সকলোৱে জানো যে আমাৰ পৃথিৱীখনৰ 70% পানী আৰু 30% ভূমিভাগ আছে কিন্তু সেই 30%ৰ ভূমিভাগৰ কিমান শতাংশ আমি কৃষি কাৰ্যত ব্যৱহাৰ কৰো জানেনে আমি তাৰ প্ৰায় 11% ভূমি কৃষি কাৰ্যত ব্যৱহাৰ কৰো সকলোৱে জানো যে আমাৰ পৃথিৱীখন সূৰ্যতকৈ বহুগুণে সৰু কিন্তু সূৰ্যটো আমাৰ পৃথিৱীখনতকৈ কিমান ডাঙৰ জানেনে প্ৰায় 13 লাখ গুণ ডাঙৰ সূৰ্যটো আমাৰ পৃথিৱীতকৈ অৰ্থাৎ 13 লাখখন পৃথিৱী লাগিব তেতিয়াহে আমি আমাৰ সূৰ্যৰ আকাৰটো পামগৈ আমি সকলোৱে জানো যে আমাৰ পৃথিৱীৰ এটা শক্তি আছে যেটোক আমি মধ্যকৰ্ষণ শক্তি বুলি কওঁ কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ পৃথিৱীৰ সকলো জাগাতে যেটো মধ্যকৰ্ষণ শক্তি হেতু একে নহয় ইয়াৰ মেইনলি এটাই কাৰণ আছে আৰু হেতু হৈছে পৃথিৱীৰ যদি এটা কোণত উখ পাহাৰ আছে আৰু এটা কোণত হু গভীৰ সাগৰ আছে হেহে প্ৰত্যেকটো ঠাইতে আমাৰ যেটো মধ্যকৰ্ষণ শক্তি হেতু বেলেগ বেলেগ হয় আমি অলপ আগতে কথা পাতিছিলো যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে 30 কিলোমিটাৰ পাৰ সেকেন্ড গতিবেগত গতি কৰি আছে কিন্তু আপোনালোকে এটা কথা জানেনে এই গতিবেগ কিন্তু সদায় একে নাথাকে প্ৰত্যেক 100 বছৰত ইয়াৰ গতিবেগ 17 মিলি সেকেন্ডকৈ কমি যায় আমি সকলোৱে জানো যে আমাৰ পৃথিৱীৰ যেটো কোৰ যেটো আমাৰ গৰ্ভ হেতু বহুত তাপ কিন্তু কিমান তাপ আপুনি জানেনে যদি আপুনি তুলনা কৰে সূৰ্যৰ লগত সূৰ্যৰ পৃষ্ঠভাগত যেটো তাপ আপুনি পাব সেই তাপে আমাৰ ভূগৰ্ভটো সমানে পাব ভিডিওটো আৰম্ভণিতে মই আপোনালোকক এখন মহাসাগৰৰ কথা কৈছিলো যিখন মহাসাগৰত আমাৰ পৃথিৱীৰ 50% পানী জমা হৈ আছে আৰু সেইখন মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ যাক আমি ইংৰাজীত পেচিফিক ওচেন বুলি জানো আৰু এটা কথা আপোনালোকে জানি আচৰিত হ'ব প্ৰশান্ত মহাসাগৰখন ইমানেই ডাঙৰ যে পৃথিৱীৰ যিমান ভূমি আছে সেই ভূমিতকৈও ডাঙৰ এই প্ৰশান্ত মহাসাগৰখন তেনেহলে বন্ধুসকল আজিলৈ আমাৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু যদি ভিডিওটো চাই ভাল পালে তেনেহলে এই ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু এনেকুৱা নতুন নতুন ভিডিও মই আপোনালোকলৈ লৈ আহিম ধন্যবাদ